হেল্ল' ফ্ৰেণ্ড, আজি মই লাড়ু বনাম। লাড়ুটো আজি অলপ বেলেগ টাইপত বনাম, আপোনালোকক দেখাইছোঁ। লাড়ু বনোৱাৰ কাৰণে মই নাৰিকল লৈছোঁ, যে দুটা নাৰিকল মই চুকি লৈছোঁ। নাৰিকলত মই চেনি দিম। দুটা নাৰিকলত এনেকুৱা বাতিত 2 বাতি দিম। 1 বাতি দিলোঁ আৰু এবাতি দিম, বাতি দিলোঁ। এইখিনি ভালদৰে সানি পেলাই আপুনি 10 মিনিটৰ কাৰণে থৈ দিব এনেকৈ। তাৰপিছত মই নাৰিকল আৰু চেনিখিনি সানি থৈ দিছোঁ 10 মিনিটৰ কাৰণে। তাৰপিছত মই আটা লৈছোঁ এবাতি। এই বাতিটো ইয়াত 150 গ্ৰামমান হ'ব আটা। তাৰপিছত লৈছোঁ মই খেজুৰ এনেকুৱা খেজুৰ বজাৰত পাই কিনিব, খেজুৰটো লৈছোঁ। তাৰপিছত লৈছোঁ কাজু কেইটামান, খিচমিচ লৈছোঁ। আৰু এতিয়া মই এই ভিতৰত খেজুৰৰ গুটিটো যে আছে, গুটিটো ওলাই ল'ব লাগিব আৰু এইখিনি অলপ ভাজিব লাগিব। মই কাজুখিনি এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত খেজুৰখিনি এইবোৰ গুটি ওলাই এইদৰে সেনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এটা বস্তু লৈছোঁ, মই দেখাওঁ। এইটো কি জানে আপোনালোকে? কৰ্পূৰ অলপ লাগিব লাষ্টত। এতিয়া আমি আহক লাড়ু কেনেকৈ বনাই সেইটো চাওঁ। মই কেৰাহী এটা উঠাই দিছোঁ। কেৰাহীটোত একো দিব নালাগে, মই আটাখিনি অলপ ভাজি ল'ম। এবাতি আটা দিছোঁ নহয়, আটাখিনি অলপ ভাজি ল'ব লাগিব, অলপ ৰংচোৱা হোৱালৈকে। বিহুৰ কথা লাড়ু পিঠা, বিভিন্ন ধৰণৰ লাড়ু পিঠা বনালে খাই ভাল লাগে, বা আলহী অতিথি আহিলেও দি ভাল লাগে। গতিকে আমি এনেকৈ বনাওঁ বিহুত। প্ৰত্যেকবাৰে নাৰিকলৰ লাড়ু বা চুজিৰ লাড়ু এনেকৈ কিবা কিবি বনাওঁ। এইবাৰ ভাবিছোঁ অলপ বেলেগকৈ বনাম, যাতে আলহীবিলাকেও খাই ভাল পায়। সেয়ে ভাবি কিনে মই এইটো লাড্ডু বনাম বুলি ভাবিছোঁ। আৰু আপোনাৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম। আপুনিও এইদৰে বনাই কিনে খাই চাবচোন, কেনেকুৱা পায়। বনাই কিনে খাই মোক জনাব। আটাখিনি ভাজা হৈ গৈছে, কালাৰটো অলপ চেঞ্জ হৈছে, দেখিছে নহয়? বগাৰ পৰা অলপ ৰঙা ৰঙা হৈছে। গতিকে মই গেছটো অফ কৰি দিম। এইখিনি এতিয়া ঠাণ্ডা হ'ব দিব লাগিব। মই এখন থালত ঠাণ্ডা হ'ব দিম। এতিয়া মই কাজুখিনি দি দিছোঁ। কাজুখিনি অকণমান ভাজি ল'ব লাগিব। ইয়াত একো তেল দিব নালাগে, শুকান কেৰাহীটোতে অলপ ভাজি ল'ব এইদৰে। লৰাই থাকিব যাতে জ্বলিব নিদিব। জুইটো অলপ কমকৈ দি ভাজিব, বেছি হাই ফ্লেমত দিব নালাগে। আপোনালোকে বিহুত লাড়ু পিঠা বনালে নে নাই জনাবচোন মোক। কি বনালে ঘৰত? মইতো ঘৰত বহুত কিবা কিবি বনালোঁ। উৰুকাও ধামধুমেৰে খালোঁ। উৰুকাৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই, কৰিম বাৰু। বনাইছোঁ মই, আৰু এইটো ভিডিঅ'। কাজুখিনি মোৰ ভাজা হৈ গৈছে। এতিয়া নাৰিকলখিনি ভাজিম। নাৰিকলখিনি মই উঠাই দিলোঁ। নাৰিকলখিনি এতিয়া কম জুইত ভাজিব লাগিব, বেছি জুই নিদিব, মিডিয়াম ফ্লেমত দিব। নাৰিকলখিনি ঘনাই ঘনাই লৰাই থাকিব, যাতে ৰঙা পৰি নাযায়। ৰঙা পৰি গ'লে দেখাত লাড়ু এটা বেয়া দেখা হ'ব, আৰু জ্বলি গ'লে খায়ো বেয়া লাগিব। সেইকাৰণে জুইটো কমকৈ দি ঘনাই ঘনাই লৰাই থাকিব, তেতিয়া লাড়ুখিনি বহুত ভাল হ'ব। আৰু লাড়ু বনোৱা এটা টিক্স থাকে, সেই টিক্সত বনাব লাগে, তেতিয়া লাড়ু ভাল হয়, ঢিলা নহয়, টাইট হয় তেতিয়া। এনেকৈ নাৰিকলৰ লাড়ু বনোৱা অলপমান কিটিপ আছে, এইদৰে বনালে নিশ্চয় ভাল হ'ব। মই যিদৰে বনাইছোঁ, মই খেজুৰখিনি দি দিলোঁ ইয়াতে। নাৰিকলখিনি মোৰ মোটামুটি ভাজা হৈয়ে গৈছে, খেজুৰখিনিও একেলগে দি দিলোঁ। খেজুৰৰো এটা আঠা আছে, সেই আঠাত লাড়ুটো বেছি ভাল হয়। সেইকাৰণে মই একেলগে মিক্স কৰি গৰম কৰি লৈছোঁ, যাতে লাড়ুটো বেছি টাইট হয়। মোৰ এইখিনি হৈ গ'ল।
নাৰিকলখিনি ভাজা হৈ গৈছে, অলপ আঠা আঠা হৈছে এনেকুৱা। এতিয়া মই এইখিনি নমাই থৈ দিম, গেছটো অফ কৰি দিম। নাৰিকলখিনি দি মই গেছটো অফ কৰি নমাই থলোঁ থাল এখনত। গোটেইখিনি থোৱা নাই, আধা লৈছোঁ। আধাখিনি প্ৰথমতে লাড়ু বনাম, তাৰপিছত বাকীখিনি বনাম। লাড়ুখিনি নাৰিকলখিনিত মই কিচমিচখিনি দিলোঁ, অলপমান কেইটামান কিচমিচ দিছোঁ। তাৰপিছত কাজু অলপমান দি দিছোঁ আৰু অলপমান কৰ্পূৰো দিব লাগিব ইয়াত। আটা অলপ অলপকৈ মিক্স কৰি থাকিব। আটা মিক্স কৰি লৈ সানি ল'ব, প্ৰথমতে এইদৰে সানি ল'ব এনেকৈ। তাৰপিছত যদি আৰু লাগা বুলি ভাবে, বেছি যদি ঢিলা হৈ আছে, তেতিয়া অলপমান আৰু আটা গুড়া অলপমান দি দিব। এয়া মই অলপমান কৰ্পূৰ লৈছোঁ। কৰ্পূৰ বহুত বেছি নল'ব, কৰ্পূৰখিনি গুড়া কৰি দিব আঙুলিৰে, এইদৰে মই যিদৰে দিছোঁ গুড়া কৰি দিব। আৰু কৰ্পূৰটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। মোৰ চেণ্টটো ভাল লাগে সেইকাৰণে দি দিছোঁ। আপুনি যদি গন্ধটো বেয়া পায় নিদিলেও কোনো কথা নাই। এইদৰে লাড়ু বনাবচোন, বহুত ভাল লাগে খাই এনেকৈ। এনেতো নাৰিকলৰ লাড়ু, তিলৰ লাড়ু সকলোৱে বনায়, সেইটোতো কমন বস্তু, এইটো অলপ আনকমন। এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। এনেকৈ হাতত অলপমান ঘি নাইবা ৰিফাইন অলপ সানি ল'ব। আটা অলপ লাগিব ইয়াত, ঢিলা হৈ আছে বেছি, সেইকাৰণে মই লাড়ুটো হৈছেনে নাই চালোঁ। ঢিলা হৈ থকাৰ কাৰণে অলপমান আৰু আটাৰ গুড়া অলপ মিক্স দি দিলোঁ। এইদৰে মিক্স দি ভালদৰে সানি ল'ব এনেকৈ, যাতে গোটেইখিনি চাৰিওফালে মিক্স হৈ যায়। সানোতে অলপ ভালকৈ চাই ল'ব, যাতে চাৰিওফালে লাগিছেনে নাই আটাৰ গুড়াটো। তাৰপিছত এইদৰে হাতেদি অলপ সাধাৰণ গৰম থাকোঁতে কৰি থাকিব, তেতিয়া মানে বেছি ঠাণ্ডা হ'লে টাইট মাৰি যায়তো। অলপ অলপ গৰম থাকোঁতেই লাড়ুকেইটা বনাই ল'ব। ঠাণ্ডা হ'লে লাড়ুকেইটা অট'মেটিক টাইট হৈ যাব। মাঘ বিহু বুলি মই এইবাৰ এই লাড়ুৱে বনাইছোঁ, বেলেগ লাড়ু বনোৱা নাই। পিঠা আৰু লাড়ু বনালোঁ, তেল পিঠা বনালোঁ। তেল পিঠাৰ ভিডিঅ' বা বৰা চাউলৰ পিঠাৰ ভিডিঅ' সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। এইটো যিটো অলপ আনকমন, এইটোৱে মই এইটোৱে শ্বেয়াৰ কৰিলোঁ। এনেকৈ বনাই খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটোত দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি পাই থাকে। আৰু বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ, লগতে আপোনাৰ ফেমিলিলৈকেও মাঘ বিহুৰ শুভেচ্ছা থাকিল। এনেকৈ লাড়ু বনাই খাই বহুত ভাল লাগে, আলহীকো দিব পাৰে বা আপোনালোকে ঘৰতো খাব পাৰে। আৰু এনেকৈ 10-15 দিনলৈকে ষ্ট'ৰ কৰি ৰাখিবও পাৰে, বেয়া নহয়। ফ্ৰিজত থ'ব নালাগে, ফ্ৰিজত নথ'লে হ'ব, কাৰণ এতিয়া ঠাণ্ডাৰ ছিজন। গতিকে ঠাণ্ডাৰ সময়ত এনে বস্তুবোৰ বেয়া নহয়, বহুদিনলৈ থাকে। এনেকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। মোৰ এয়া লাড়ু বনোৱা হৈ গ'ল, চাওক। মই 2টা নাৰিকলৰ লাড়ু বনালোঁ এইদৰে। দেখিবলৈ কিমান ধুনীয়া হৈছে লাড়ুকেইটা, হয়নে? এইদৰে বনাব পাৰে আপুনি, বনাই খাব। খাই কেনেকুৱা পায় মোক জনাব। চাওক, বহুত টাইট হৈছে লাড়ুকেইটা। লাড়ুকেইটা হঠাৎ ভাঙি নাযায়, বহুত দিনলৈকে থাকিব। এইটোৱে প্ৰমাণ। থেংক ইউ।